Hello to all my dear students. This is Pranali Academy. Ajay video to jorate a journey to remember class 3 ইংৰাজীৰ এই লেসনটো তোমালোকক অসমীয়াত বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া আমি ভিডিওটো আৰম্ভ কৰো। A journey to remember. Parijat is a 7-year-old girl. Parijat কোন আছিল এজন 7 বছৰীয়া ছোৱালী। She is going to Kaziranga National Park with her. She মানে Parijat কলৈ গৈ আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গৈ আছিল কাৰ লগত গৈ আছিল with her parents. With her parents মানে তেওঁৰ মা-দেউতাৰ লগত। She is very happy. She মানে Parijat বহুত আনন্দিত। They are going there by a beautiful bus. They are তেওঁলোক মানে Parijat হত going there মানে কাজিৰঙা নেশ্যনেল পাৰ্কলৈ গৈ আছে কিহেদি বিউটিফুল বাছেদি মানে ধুনীয়া বাছেৰে। This is her first bus journey. এইটো পৰিজাতৰ প্ৰথম বাছ ভ্ৰমণ। She is looking outside through the window. পৰিজাতে বাহিৰলৈ চাই আছিল কিহেদি খিৰিকীদি উইন্ডো মানে খিৰিকী। The scenery outside is very beautiful. আৰু বাহিৰৰ দৃশ্য কেনেকুৱা আছিল বহুত ধুনীয়া আছিল। She is giggling and clapping her hands in delight. She মানে পৰিজাত হাঁহি আছিল আৰু হাতেৰে চাপৰি মাৰি আছিল আনন্দত ফূৰ্তিত। Her father is sitting nearby her. আৰু তেওঁৰ দেউতা তেওঁৰ ওচৰতে বহি আছিল। Her mother is sitting with another lady. আৰু পৰিজাতৰ মাকে বেলেগ এজনী মহিলাৰ লগত বহি আছিল। The bus stops at a place. বাছটো এটা ঠাইত ৰখিছিল। A few people get into the bus. আৰু কিছু ব্যক্তি বাছলৈ উঠিছিল। Among those people there is an old man. আৰু সেই কেইজন যিয়ে বাছত উঠিছিল তাৰ ভিতৰত এজন বুঢ়া মানুহ আছিল। He is of Parijat's grandfather's age. আৰু সেই বুঢ়া মানুহজন পাৰিজাতৰ ককাৰ বয়সীয়াল আছিল। She noticed that the old man is finding it difficult to stand. আৰু পাৰিজাতে লক্ষ্য কৰিছিল যে বুঢ়া মানুহজন থিয় হ'বলৈ অসুবিধা হৈ আছে। But there is no vacant seat. But কিন্তু তাত কোনো খালী seat নাছিল মানে বহাৰ ঠাই নাছিল। In the bus ক'ত বহাৰ ঠাই নাছিল খালী বাছত। She looks at the other people inside the bus. আৰু she মানে পাৰিজাতে বাছত বহি থকা বেলেগ মানুহলৈ আছিল। Nobody is paying attention to the old man. কোনো বুঢ়া মানুহজন যে বহিব পৰা নাই তেওঁৰ ফালে লক্ষ্য কৰা নাই। She stand up from her seat and offers her seat to the old man. She মানে পাৰিজাত থিয় হৈছিল তেওঁৰ সিটৰ পৰা আৰু তেওঁৰ সিটত ওল্ড মানুহজনক বহিবলৈ অনুৰোধ জনাইছিল। Hello grandpa, please sit here. পাৰিজাতে কৈছে grandpa, hello grandpa, please তুমি ইয়াতে অনুগ্ৰহ কৰি তুমি ইয়াতে বহা। The road is bumpy. আৰু মানে ৰাস্তাটো সমতল নহয় উবৰ খাবৰ বুলি কৈছে। Sit down or you will hurt yourself. তুমি ইয়াতে বহা নহ'লে তুমি নিজকে ক্ষতি কৰিবা বা দুখ পাবা। The old man sits down on the seat. আৰু বয়সীয়াল মানুহজন সিটখনত বহিছিল। He is very happy at Parijat's behavior. He মানে ওল্ড মানুহজন বুঢ়া মানুহজন বহুত আনন্দিত হৈছিল পৰিজাতৰ ব্যৱহাৰত। He blesses her. He মানে বুঢ়া মানুহজন ওল্ড মানুহজন পৰিজাতক আশীৰ্বাদ দিছিল। Parijat's father is also happy. পৰিজাতৰ দেউতাও বহুত সুখী হৈছিল আনন্দিত হৈছিল। He always tells her to be respectful towards elder. He মানে পৰিজাতৰ দেউতা সদায় পৰিজাতক কৈছিল যে বয়সীয়া মানুহৰ লগত সদায় নম্ৰ সন্মানেৰে ব্যৱহাৰ কৰিব লাগে। Today he feels that today মানে আজি
তেওঁ অনুভৱ কৰিছে যে পাৰিজাত ইজ ফলোইং হিজ ৱৰ্ড, পাৰিজাতে তেওঁৰ সেই কথাবোৰ পালন কৰিছে। হি hugs her and asks her to sit on his lap, পাৰিজাতৰ দেউতাই পাৰিজাতক সাৱটি ধৰিছে আৰু কৈছে যে তুমি মোৰ কোলাত বহা। She sits on her father's lap, she মানে পাৰিজাতে তেওঁৰ দেউতাৰ কোলাত বহিছে। The old man start talking to her, আৰু বুঢ়া মানুহজন পাৰিজাতৰ লগত কথা ক'বলৈ আৰম্ভ কৰিছে। She was a jolly old man, আৰু তেওঁ হাঁহি ফূৰ্তি কৰা এজন বয়সীয়াল মানুহ। Parijat keeps on laughing at his joke, আৰু পাৰিজাতে তেতিয়া সেই বৃদ্ধ মানুহজনৰ কথাত হাঁহিবলৈ ধৰিছে। He is very happy, পাৰিজাত বহুত আনন্দিত। She says to her father, she মানে পাৰিজাত তেওঁৰ দেউতাক কৈছিল যে this is the best journey of my life, এইটো হ'ল মোৰ জীৱনৰ অতিকৈ সুন্দৰ ভ্ৰমণ। I will always remember this journey, মই সদায় এই ভ্ৰমণৰ বিষয়ে মনত ৰাখিম।